Hello students, welcome to my class. আজি আমি পঢ়িম দশম শ্ৰেণী গণিতৰ অনুশীলনী R পৰা 7 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'বোৰত আগৰ প্ৰশ্নবোৰ আলোচনা কৰা হ'ল। এতিয়া আমি আৰম্ভ কৰিম 7 নম্বৰ প্ৰশ্নটো। এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা, যেটো আমাক মাইনৰ ৰূপত দিয়া আছে। গতিকে হেতু সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 1 নম্বৰ দিয়া আছে আমাক 1.0001 into 10 to the power 9. এতিয়া এই 9 টো কিহত আছে? পজিটিভত আছে। পজিটিভত থাকিলে আমাৰ এই দশমিকটো 9 টাৰ পিছত গুচি যাব। এতিয়া আমি কৰিবলৈ ট্ৰাই কৰো। 1 গলে 0001 যেহেতু ইয়াত পইণ্ট আছে, পইণ্টটো পিছলৈ গুচি যাব। ইয়াত পইণ্টটো ইয়াত আছিলে তো ইয়াৰ পৰা কিমান পিছত গুচি যাব? 9 টাৰ পিছত গুচি যাব। 1 2 3 4 ইয়াৰ পৰা সংখ্যা নাই, গতিকে বাকিখিনি শূন্য দিব লাগে। 5 6 7 8 9 এতেকে এই 1 নম্বৰ সমাধানটো হৈ গ'ল। এতিয়া 2 নম্বৰ সমাধানটো হ'ব, যেহেতু এইটো কিহত আছে আমাৰ মাইনাছত আছে। মাইনাছত থাকিলে কি হ'ব? দশমিকটো আমাৰ আগত গুচি আহিব। আগত গুচি আহিলে কিমান হ'ব? আমি ইয়াত লিখিলো 302 দশমিকটো কিমান আছিলে? ইয়াত আছিলে। গতিকে ইয়াৰ পৰা আমাৰ 6 টাৰ আগলৈ গুচি আহিব। 1 2 3 4 5 6 গতিকে আমাৰ দশমিকটো ইমানত থাকি যাব। এতিয়া আমাৰ 7 নম্বৰ 1 আৰু 2 সমাধানটো হৈ গ'ল। এতিয়া আমাক 8 নম্বৰ প্ৰশ্ন দিয়া আছে m ৰ মান নিৰ্ণয় কৰা যাতে -3 to the power m plus 1 into -3 to the power 5 equal to -3 to the power 7। ইয়াৰ পৰা আমাৰ m ৰ মানটো উলিয়াব লাগে। এতিয়া 8 নম্বৰ প্ৰশ্নটো চাইছো, তলত যিখিনি ভূমি আছে ভূমিখিনি সব একে আছে। ইফালে -3 আছে, ইয়াতো -3 আছে, ইফালেও -3 আছে। গতিকে গোটেইখিনি সেম আছে। যদি ভূমিটো সেম হয় তেতিয়া হলে আমাৰ এটা ফৰ্মুলা আছিলে। ফৰ্মুলাটো কি আছিলে? আমাৰ a to the power m into a to the power n equal to a to the power m plus n। যেহেতু আমাৰ ইয়াত কি আছে? ভূমি দুটা সেম আছে। ভূমি দুটা সেম হলে আৰু পাৱাৰটো যদি বেলেগ বেলেগ হয় তেতিয়া হলে ভূমি এটাহে বহে আৰু পাৱাৰটো প্লাস হৈ যায়। গতিকে এনেকৈ কৰি দিম। যেহেতু এই দুটা সেম আছে, সেম থাকিলে কি আমাৰ -3 লৈ লম। এতিয়া ইয়াৰ কি হ'ব? পাৱাৰ দুটা প্লাস হ'ব। m plus 1 plus 5 এই 5 টো প্লাস হ'ব। মই ব্ৰেকেটে দি দিছো ইকুৱেল টু -3 to the power 7। এতিয়া -3 to the power m plus 1 plus 5 ব্ৰেকেটটো ভাঙি দিলো ইকুৱেল টু -3 to the power 7। এতিয়া -3 to the power m plus ইফালে 1 আছে, 1 plus 5 ইকুৱেল কিমান আহিব? 6 ইকুৱেল টু কিমান আহিব? -3 to the power 7। এতিয়া চা, এই ভূমি দুটা আকৌ এইফালে সেম আছে নে নাই? যদি ইকুৱেল সেম থাকে তেতিয়া হলে ভূমি দুটা নিলিখাকে ওপৰৰ ঘাত দুটাক আমি সমান কৰি ল'ব পাৰো। গতিকে m plus 6 ইকুৱেল টু 7। এতিয়া m টো কি হ'ল? m ৰ লগত 6 টো কি হৈছে? প্লাস হৈ আছে। ইফালে গলে কি হ'ব? মাইনাস হৈ যাব। সাইডটো যদি চেঞ্জ কৰে মাইনাস হৈ যাব। এটা 6 to 7 ৰ পৰা মাইনাস হ'ব। এতেকে m ইকুৱেল টু কিমান আহিব? আমাৰ 1। এতেকে 8 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল। এতিয়া 9 নম্বৰ প্ৰশ্ন দিয়া আছে এটা উদ্ভিদ কোষৰ আকাৰ, ইয়াত ব্যাসটো দিয়া আছে 0.0001275 মিটাৰ। ইয়াক মাইনৰ ৰূপত প্ৰকাশ কৰা, যেটো আমাক সাধাৰণ ৰূপত আছে। গতিকে সাধাৰণ ৰূপৰ পৰা কি কৰিব লাগিব? আমি মাইনৰ ৰূপত প্ৰকাশ কৰিব লাগিব, যেটো আমি 6 নম্বৰত কৰি আহিছো। এতিয়া 9 নম্বৰটো সমাধান কৰো। এটা 9 নম্বৰটো চাইছো, যেটো পইণ্টটো বহুত আগত আছে। গতিকে আগত থাকিলে কি হ'ব? এই বাওফালৰ পৰা যেতিয়া দশমিকটো সোঁফাললৈ যাব তেতিয়া হলে কি হ'ব? ইয়াৰ ঘাতটো কি হ'ব? মাইনাছত আহি যাব। গতিকে কেইটাৰ পিছলৈ গুচি যাব? 1 2 3 4 5। গতিকে 1 লৈ লিখিম 1.275 into 10 to the power কেইটালৈ গুচি গ'ল? আমাৰ 5 টাৰ পিছলৈ গুচি গ'ল। তেতিয়াহলে -5m। বাওফালৰ পৰা সোঁফাললৈ গলে কি হ'ব? ইয়াৰ ঘাতটো নেগেটিভত আহি যায়। এতিয়া 10 নম্বৰ প্ৰশ্ন দিয়া আছে
এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে। থাকটোত মুঠ ভেদ নিৰ্ণয় কৰা। একে 10 নম্বৰ প্ৰশ্নটো আমি কৰিব লাগিব। প্ৰথম কি কৰিব লাগিব, সেই ভেদটো আৰু এই দুটা ভেদটো কি কৰিব লাগিব, যোগ কৰিব লাগিব। এই থাকটোৰ 5খন কিতাপ আৰু সিফালৰ কি হ'ব 5 খিলা কাগজৰ মুঠটো যোগ কৰি দিব লাগিব, তেতিয়া আমি পাই যাম। গতিকে ডাইৰেক্ট লিখি দিম, থাকটোৰ মুঠ ভেদ ইকুৱেল টু প্ৰথম কিমান আছিলে 20 মিলিমিটাৰৰ কিমানখন কিতাপ আছিলে 5খন প্লাছ এফালে কিমান হ'ব 0.016 মিলিমিটাৰৰ কিমানখন ভেদ আছে, কিমান খিলা কাগজ আছে 5 খিলা। এইটো কিহত আহিব মিলিমিটাৰত আহিব। এতিয়া এই দুটাটো পূৰণ কৰিলে কিমান হ'ব 5 20 100 প্লাছ এইটো 5 টোৰ কিমান আছিলে 80, তাৰ মানে কিমান হ'ব 0.08। এতিয়া এই দুটাটো আমি যোগ কৰি দিম, যোগ কৰিলে কিমান পাম আমি 100.08 মিলিমিটাৰ। এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল। 11 নম্বৰ প্ৰশ্নটো এইটো মাল্টিপল চইচ কুৱেশ্যন দিয়া আছে। এইটো কোৱা হৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে, শুদ্ধ উত্তৰটো লিখিবা। তাৰমানে সেইটো প্ৰশ্নৰ পৰা আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে। তো 1 নম্বৰ দিয়া আছে আমাক 3 to the power -3 আৰু অপচন আমাক কি দিয়া আছে এতিয়া চাই লওক। সেইটো কৰাৰ আগতে আমি কি আছিলে a to the power -m equal to 1/a to the power m, এনেকুৱা এটা আমাৰ ফৰ্মুলা আছিলে। গতিকে মাইনাছ আছে, মাইনাছ থাকিলে কি আহিব ওপৰত 1 আহিব 3 কিউব। আনসাৰ আমাৰ কি হ'ব 1/3 কিউব। 1/3 কিউব আমাৰ আনসাৰ আছে। গতিকে 3 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰটো দিয়া আছে 2/3 হোল স্কয়াৰৰ মান কিমান হ'ব। গতিকে এইখিনি অপচন দিয়া আছে, গতিকে এই অপচনটোৰ পৰা আমি কি কৰিব লাগিব শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব। এতিয়া b টো 2/3 হোল স্কয়াৰ দিয়া আছে, গতিকে সেইটো কি কৰি দিম আমি সংখ্যাটো যেতিয়া লুটি খাই যাব তেতিয়াহ'লে তাৰ পাৱাৰটো কি হৈ আহিব মাইনাছত আহিব। 3 টো ওপৰত উঠি গ'লে আৰু 2 টো তলত নামি গ'লে কি হ'ব সেই পাৱাৰটো কি হ'ব নেগেটিভত আহি যাব। গতিকে এইটো আমাৰ অপচনত আছে, গতিকে অপচন নাম্বাৰ কোনটো আমাৰ শুদ্ধ হ'ব, অপচন 3 টো আমাৰ শুদ্ধ উত্তৰ। সি দিয়া আছে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান কিমান হ'ব। গতিকে তলত আমাৰ অপচনখিনি দিয়া আছে, এইখিনিৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব লাগিব। এতিয়া আমি চিৰ সমাধানটো কৰি ল'ম। এতিয়া ইয়াত মাইনাছ আছে, যিহেতু ইয়াৰ যিটো পাৱাৰটো কিহত আছে আমাৰ যুগ্ম সংখ্যা আছে, তেতিয়াহ'লে আমাৰ মাইনাছটো অট'মেটিকেলি উঠি যাব 2/3 আৰু হোল টু দি পাৱাৰ 4 মানে এইটো বুজাব যে কি হ'ব এই 4 টো 2 ৰ ওপৰতো আছে আৰু 3 ৰ ওপৰতো আছে। এতিয়া কিমান হ'ব আমাৰ 2 to the power 4 মানে আমাৰ কিমান আহিব 4টা 2 যদি মাল্টিপ্লাই কৰো তেতিয়াহ'লে আমি কিমান পাম 16 পাম। আৰু 3 to the power 4 মানে কিমান হ'ব 3 4টা পূৰণ হৈ থাকিব, 3 4টা পূৰণ কৰিলে আমি পাম 81। গতিকে আমাৰ শুদ্ধ উত্তৰ কিমান হ'ব, শুদ্ধ হ'ব এইটো 2 16/81। ডি দিয়া আছে আমাৰ 0.00064 ৰ পাৰমাণিক ৰূপটো লিখা। ইয়াৰ পাৰমাণিক ৰূপটো লিখিবলৈ হ'লে কি হ'ব, আগতে কি আছে আমাৰ পইণ্টটো আগতে আছে, গতিকে পইণ্টটো পিছলৈ গুচি যাব, 6ৰ পিছলৈ গুচি যাব। গতিকে পইণ্টটো যদি 6ৰ পিছলৈ গুচি যায়, কিমানটাৰ পিছলৈ পইণ্টটো গুচি গৈছে সেইটো আমি জুখি ল'ব লাগিব। 1 2 3 4 5, যিহেতু পইণ্টটো কিহত গৈছে আমাৰ বাওঁফালৰ পৰা সোঁফাললৈ গৈছে, তেতিয়াহ'লে কি হ'ব ইয়াৰ পাৱাৰটো কি হ'ব মাইনাছত আহি যাব। আৰু পাৱাৰ কিমান আহিব মাইনাছত আহিব পাৱাৰটো। গতিকে আমাৰ কিমান হ'ব 6.4 × 10 to the power -5। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 4। এতিয়া ইটো দিয়া আছে 2.03 × 10 to the power -5 ৰ মানটো কিমান হ'ব। এতিয়া চাম ইফালে কিহত আছে মাইনাছত আছে পাৱাৰটো। যদি পাৱাৰটো মাইনাছত থাকে তেতিয়াহ'লে পইণ্টটো ক'ত যাব আগলৈ গুচি আহিব। আগলৈ কেইটা আগলৈ গুচি আহিব 5টা আগলৈ গুচি আহিব। 5টা আগলৈ গুচি আহিলে আমাৰ কোনটো হ'ব ইয়াৰ পৰা জুখিব লাগিব।
1 2 3 4 5 গতিকে আমাৰ 5টাৰ আগতে এইটো আহিছে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 2 আমাৰ অনুশীলনী R4 প্ৰশ্নখিনি ইমানতে সমাপ্ত হৈছে যদি ষ্টুডেন্টস ভিডিওটো ভাল পাইছে লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ